নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ভাৰতীয় হিচাপে গৌৰৱান্বিত দিন নহয়নে? কাৰণ আজি ভাৰতৰ ৰচিলে ইতিহাস আৰু ভাৰতে আজি যিহেতু চন্দ্ৰযান 3 দক্ষিণ মেৰুত অৱতৰণ কৰিলে। তেনেহ'লে আজি মোৰ ভিডিঅ'ৰ যোগেদি সকলোৱে সেই বিজ্ঞানীসকলৰ বাবে এটা শুভেচ্ছা জনাওক আৰু মোৰ ফালৰ পৰা সকলো বিজ্ঞানীসকলক শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে ভাৰতীয় হিচাপে যদি ভাল পায় লাইক এটা আৰু কমেণ্ট এটা নিশ্চয় কৰিব। তেনেহ'লে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আজি সেই ভাল এটা মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে আপোনালোকে তেনেহ'লে নিজে শুনি লওক কি বুলি ক'লে। আমি মহাকাশ বিজ্ঞানী ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছোঁ আৰু কৃতজ্ঞ ভাৰতবাসীৰ হৈ তেওঁলোকক শলাগ লৈছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমৃতকালৰ এই প্ৰভাতী মুহূৰ্তত ভাৰতে দেখুওৱা সফলতাই মই বিশ্বাস কৰোঁ বিশ্বৰ এখন বিকশিত দেশলৈ ভাৰতক ৰূপান্তৰ কৰিব। আজি আমাৰ ৰাজ্য চৰকাৰে 31,500খন বিদ্যালয়ত চন্দ্ৰয়ানৰ যিটো লেণ্ডিং তাক দেখুৱাবৰ কাৰণে ব্যৱস্থা কৰিছিলে। প্ৰায় 14 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই ছফ্ট লেণ্ডিং পৰ্যবেক্ষণ কৰিছে বুলি মোক শিক্ষা বিভাগে জনাইছে। মই শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ আৰু চন্দ্ৰযানৰ ওপৰত আমি সমগ্ৰ ৰাজ্যত আৰু এই চন্দ্ৰযান 3 অসমৰে 2 বিজ্ঞানীৰ অৱদান আছে। তেওঁলোকৰ নাম আপোনালোকে জানেনে? আমাৰ অসমৰে তিনিচুকীয়া জিলা বিজ্ঞানী নিধি শৰ্মা আৰু লখিমপুৰ জিলা বিজ্ঞানীজন হৈছে স্বয়ন দত্ত। তেওঁলোকৰ বাবে আপোনালোকে এটা ভাল কমেণ্ট কৰিব। মহাকাশ অভিযানত ভাৰতৰ ইতিহাস সন্ধিয়া 6:04 চন্দ্ৰপৃষ্ঠত নামিল চন্দ্ৰযান।